আৰু যেতিয়া এই প্ৰসেছটো কমপ্লিট হৈ যাব ইয়াতে আহি যাব আপডেট UID ৰেকৰ্ড আৰু সিডিং ষ্টেটাছত আপোনাৰ সাকসেস বুলি আহি যাব আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিবলৈ আপুনি প্ৰথমে আপোনাৰ মোবাইলত থকা বা আপোনাৰ কম্পিউটাৰত থকা গুগলটো ওপেন কৰক তাৰ পিছত ইয়াতে সাৰ্চ বাৰত টাইপ কৰক NPCI এইটো টাইপ কৰি যেতিয়া আপুনি সাৰ্চ কৰিব ইয়াতে প্ৰথমতে ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট হেতু আহি যাব এতিয়া আপুনি ইয়াতে ক্লিক কৰক এতিয়া আপুনি ইয়াতে কনজিউমাৰ অপচনটোত ক্লিক কৰক ইয়াতে ক্লিক কৰাৰ পিছত আপুনি দেখা পাব ইয়াতে এটা অপচন ওলাইছে ভাৰত আধাৰ সিডিং এনেবলাৰ বেস তো ইয়াতে আপুনি ক্লিক কৰি দিয়ক এতিয়া আপুনি ইয়াতে আধাৰ সিডিং অপচনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ যি 12টা সংখ্যা হে 12টা সংখ্যা ইয়াতে 4টা কে লিখি দিয়ক তাৰ পিছত ইয়াৰ পৰা সিডিং অপচনটোত টিক কৰক তাৰ পিছত আপোনাৰ যি বেংক হয় সেই বেংকটো আপুনি সিলেক্ট বেংক অপচনত ক্লিক কৰি আপোনাৰ যি বেংক হয় পঞ্জাব হয় ইণ্ডিয়ান হয় যি হয় ইয়াতে লিষ্ট এটা আহি যাব এই লিষ্টৰ পৰা আপুনি আপোনাৰ বেংকটো সিলেক্ট কৰি দিয়ক ইয়াতে আপোনাৰ বেংক একাউণ্টটো সিলেক্ট কৰাৰ লগে লগে ইয়াতে তিনটা অপচন আহিব ইয়াৰ পৰা আপুনি ফ্ৰেছ সিডিং অপচনটো টিক কৰক তাৰ পিছত আপুনি একাউণ্ট নম্বৰত আপোনাৰ একাউণ্ট নম্বৰটো লিখি দিয়ক তাৰ পিছত কনফাৰ্ম একাউণ্ট নম্বৰটো আকৌ এবাৰ আপোনাৰ একাউণ্ট নম্বৰটোকে লিখি দিয়ক এতিয়া আপুনি ইয়াতে টিক কৰক তাৰ পিছত ইয়াতে আৰু এবাৰ টিক কৰক তাৰ পিছত ইয়াতে যি ক্যাপচা দেখা পাইছে সেই ক্যাপচাটো ইয়াতে ফিল কৰি দিয়ক তাৰ পিছত আপুনি প্ৰসিড অপচনত ক্লিক কৰি দিয়ক প্ৰসিড অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো এগ্ৰি কৰিব লাগিব তাৰ কাৰণে আপুনি এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰক এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে হেতু মোবাইল নাম্বাৰ 6টা ডিজিটৰ এটা OTP আহিব হে OTPটো আপুনি জাস্ট ইয়াতে এন্টাৰ কৰক তাৰ পিছত আপুনি সাবমিট অপচনত ক্লিক কৰি দিয়ক সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা মেছেজ আহিছে আধাৰ নাম্বাৰ অলৰেডি মেপ টু পাঞ্জাব নেশনাল বেংক press OK to initiate the Aadhaar movement to Union Bank of India if required মানে মই যাৰ কৰি আছো তেওঁৰ অলৰেডি পাঞ্জাব নেশনাল বেংকৰ হৈতে তেওঁৰ আধাৰটো লিংক হৈ আছে আৰু যদি তেওঁ এই ইউনিয়ন বেংকৰ হৈতেও আধাৰ লিংকটো কৰাব বিচাৰিছে তেতিয়া ওকে ক্লিক কৰিব কৈছে সো আপোনাৰ তেনেকুৱা নাহিব পাৰে কাৰণ আপুনি ফাৰ্স্ট টাইম যেতিয়া কৰিব তেনেকুৱা নাহে যদি আপোনাৰ অলৰেডি বেলেগ এটা বেংকৰ লগত লিংক হৈ আছে তেতিয়া কিন্তু এনেকুৱা মেছেজ আহিব যদি বেলেগ বেংকৰ লগত আপোনাৰ আধাৰখন লিংক নাই তেতিয়া এনেকুৱা মেছেজ নাহে ঠিক আছে এতিয়া আপুনি জাস্ট ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ এটা প্ৰসেছ হ'ব এই প্ৰসেছটোতে আপুনি আপোনাৰ ৰেফাৰেন্স নাম্বাৰটো পাই যাব এই ৰেফাৰেন্স নাম্বাৰটো আপুনি লিখি থব এই ৰেফাৰেন্স নাম্বাৰটো দ্বাৰা আপুনি পিছত চেক কৰিব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংকৰ হৈতে লিংক হ'ল নে নহল আৰু যেতিয়া এই প্ৰসেছটো কমপ্লিট হৈ যাব ইয়াতে আহি যাব আপডেট UID ৰেকৰ্ড আৰু সিডিং ষ্টেটাছত আপোনাৰ সাকসেস বুলি আহি যাব কিন্তু এখিতে আৰু এটা কথা কৈ দিও বেংকৰ লগত আধাৰ লিংক কৰাটো বাধ্যতামূলক নহয় যদি আপুনি বিচাৰিছে আপুনি লিংক কৰাব পাৰে যদি আপুনি নাই বিচৰা তেতিয়া লিংক নকৰাব পাৰে লিংক নকৰালেও আপোনাৰ একো প্ৰবলেম নহয় সো এটো আপোনাৰ কথা আপুনি লিংক কৰিছে নে নাই কৰা সো আশা কৰিছো এই ভিডিওটো দ্বাৰা আপুনি নিশ্চয় কিবাটা শিকিলে যদি ভাবিছে কিবাটা শিকিলো তেতিয়া আমাৰ এই ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিও চাবলৈ ৰাজীৱ বাহনিৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় আই অসম